ৰাতিপুৱাই আহি পাই গ'লোঁ দৰং জিলাৰ ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰীলৈ। আৰু লখিমপুৰ পুখুৰীলৈ এইকাৰণে আহিছোঁ যে উৰুকাৰ দিনাখন লখিমপুৰ পুখুৰীত ৰাজহুৱাভাৱে মাছ বিক্ৰী কৰে আৰু মাছ নিবৰ কাৰণে আহি গ'লোঁ লখিমপুৰ পুখুৰীলৈ। আৰু লখিমপুৰ পুখুৰীৰ মাছেৰে উৰুকাৰ এসাঁজ খাম বুলি আৰু ভাইটি নয়ন আৰু মই আহি গ'লোঁ। আৰু লখিমপুৰ পুখুৰীৰ কেনেকুৱা ধৰণে মাছ বিক্ৰী কৰে আপোনালোকক দেখুৱাম, পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকক। আৰু আহি পাই গ'লোঁ দৰং জিলাৰ ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰী। আৰু ইয়াতে ধামাকা মাছৰ বজাৰ চলি আছে আৰু ইয়াতে বজাৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম বাৰু। আৰু এইফালে পূৰা মাছ কাটি আছে একদম। এই ভাইটি নয়ন আগে গৈ আছে, আপোনালোকক ইয়াতে দেখুৱাম পৰিৱেশখিনি। আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহে মাছ ল'বৰ কাৰণে আহে উৰুকাৰ দিনা। আৰু আমিও আহিছোঁ বাৰু, মাছ লওঁ নলওঁ সেইটো বেলেগ কথা, কিন্তু মাছ চাবৰ কাৰণে আহিছোঁ। আৰু ইয়াতে আপোনালোকক গোটেইখিনি পৰিৱেশ দেখুৱাম বুলি আহিলোঁ। আৰু এয়া মাছৰ দামৰ লিষ্টখন, আৰু ইয়াতে কি মাছৰ কিমান দাম, ইয়াতে সম্পূৰ্ণ লিষ্টখন ইয়াতে এখন আছে, চাব পাৰে আপোনালোকে। আৰু ভিতৰলৈ যাওঁ বাৰু, পৰিৱেশ দেখুৱাম। আৰু এয়া মাছ লৈ আহি আছে। আৰু আমি লাহে আগবাঢ়ি গৈ আছোঁ। এখন কুপনত দুটা দিয়ক, দুটাতকৈ যদি অধিক মাছ দিয়ে সেইটো আমি অনুৰোধ জনালোঁ। সুন্দৰকৈ এখন গেট দিছে। মেলমূৰৰ সন্মানীয় সভাপতি প্ৰফুল্ল বৰুৱাদেৱক আমি কাৰ্যালয়ত বিচাৰিছোঁ। ৰৌ মিগা শুকুৱাই খুজিছোঁ চিন্তাকে এতিয়া বৰ্তমান দ্বিতীয়বাৰ তিনিটা আছে, ডাঙৰ চাই এটা ৰৌ আৰু এটা সৰু ৰৌ আছে। ডাঙৰ ৰৌ আছে নাই? আৰু আহি পাই গ'লোঁ লখিমপুৰ পুখুৰীৰ পৰা আৰু লৈ আহিলোঁ এটা মাছ। আৰু এইটো মাছ লখিমপুৰ পুখুৰীৰ মাছেৰে উৰুকাৰ ৰাতিৰ সাঁজ। এইটো